কাৰ্বি আংলং আৰু ডিমা হাছাওৰ দুই পাহাৰীয়া জিলাৰ বাবে হেম্পব্ৰেক দাবীৰ শ্লোগানেৰে উত্তপ্ত হ'ল নতুন দিল্লীৰ ৰামলীলা ময়দানৰ আকাশ বতাহ। ডিফু টাউন কমিটি চাফাই কৰ্মীসকলৰ অনিৰ্দিষ্ট কৰ্মবিৰতি পালন আজি 10 দিন। কাৰ্যালয়ত আজি চাফাই কৰ্মীসকলৰ যুদ্ধংদেহী অভিযান। বোকাজান CCI প্ৰাণঘাতী ধূলি প্ৰদূষণকে ধৰি কেইবাটাও দাবীত সৰব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কাৰ্বি ছাত্ৰ সন্থা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চয়িতা তেৰানপি। আজি নতুন দিল্লীৰ ৰামলীলা ময়দানৰ আকাশ বতাহ উত্তপ্ত হ'ল দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ হেম্পব্ৰেকৰ দাবী শ্লোগানেৰে। কেইবাটাও ৰাজনৈতিক, অৰাজনৈতিক তথা ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনে মিলি ৰূপায়িত কৰে এই বৃহৎ অৱস্থান ধৰ্ণা কাৰ্যসূচী। ভাৰতীয় সংবিধান প্ৰদত্ত 244 ক অনুচ্ছেদ মতে কাৰ্বি আংলং তথা ডিমা হাছাও ৰাইজৰ দীৰ্ঘদিনীয়া দাবী হেম্পব্ৰেকৰ বিধেয়কখন সাংসদৰ শীতকালীন অধিৱেশনত গৃহীত কৰাৰ দাবীত জিলা দুখনৰ হাজাৰ হাজাৰ সংগ্ৰামী ৰাইজে ৰূপায়ণ কৰিলে নতুন দিল্লীৰ ৰামলীলা ময়দানত ৰূপায়ণ কৰিলে অৱস্থান ধৰ্মঘট। হেম্পব্ৰেক নোপোৱালৈকে জিৰণি নলওঁ, হেম্পব্ৰেক লংনেটিক নেটুম চাংছে, নো অট'নমাছ ষ্টেট নো ৰেষ্ট আদি শ্লোগানেৰে উত্তপ্ত কৰি তোলে নতুন দিল্লীৰ ৰামলীলা ময়দানৰ আকাশ বতাহ। উল্লেখ্য, যোৱা 14 ডিচেম্বৰৰ পৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ বাবে ডিফুৰ পৰা বিশেষ ৰেলত নতুন দিল্লীলৈ যাত্ৰা কৰা সংগ্ৰামী ৰাইজে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ পিছতে ইতিমধ্যে আৰম্ভ কৰিছে উভতনি যাত্ৰা। কৰ্মচাৰীসকলে এমাহ বা দুমাহ দৰমহা নাপালেও পৰিয়াল চলিবলৈ মুস্কিল হয়। এনে অৱস্থাত ডিফু টাউন কমিটি কাৰ্যালয়ৰ অধীনৰ চাফাই কৰ্মীসকলে এমাহ দুমাহ নহয়, এবছৰ দুবছৰো নহয়, মাহিলী দৰমহা পোৱা নাই প্ৰায় 5টা বছৰ। দৰমহা আদায়ৰ দাবীত যোৱা ডিচেম্বৰৰ 10 তাৰিখৰ পৰা প্ৰতিবাদী কাৰ্যসূচী হিচাপে পালন কৰে কৰ্মবিৰতি আজি 10 দিন হৈছে। যদিও টাউন কমিটিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা এই সন্দৰ্ভত পৰিলক্ষিত হোৱা নাই কোনো আশ্বাস বা সঁহাৰি, যাৰ বাবে কাৰ্যালয়ত আজি চাফাই কৰ্মীসকলে কৰিলে যুদ্ধংদেহী অভিযান। হয়, বিগত 5 বছৰে ডিফু টাউন কমিটিৰ কাৰ্যালয়ৰ অধীনত কৰ্মৰত চাফাই কৰ্মীসকলে পোৱা নাই মাহিলী দৰমহা। ভাবিবলগীয়া কথা যে বিগত 5টা বছৰে চাফাই কৰ্মীসকলে নিজ নিজ পৰিয়ালৰ ভৰণ পোষণকে ধৰি ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ খৰচ কেনেদৰে চলাই নিছে হবলা। কৰোনা হৈ কিনে 52 মাহ আছে, দিয়াটো 1 মাহ আমি 10 তাৰিখত 1 মাহ দিম বুলি কৈছে। ধাৰ কৰিও আনিম মানে সেই ধাৰটো ইচ্ছালৈকে পোৱাই নাই। নিপু ইয়াত আহি কিনে কৈছোঁ। নিপু কোন হয়? নিপু দত্ত কোন হয়? টাউন কমিটিৰ কি হয়? ইঞ্জিনিয়াৰ। চৰকাৰী কৰ্মচাৰীসকলৰ একাংশই ঘৰত অধিক সময় কটায় বা নানান অজুহাতত কাৰ্যালয়ত উপস্থিত নথকাকৈ মাহিলী দৰমহা ভোগ কৰি সুখ স্বাচ্ছন্দ্য ভৰা জীৱন কটাই আছে। আনহাতে এই চাফাই কৰ্মীসকলে নিজৰ কৰ্তব্য সমাধা কৰিও পোৱা নাই মাহিলী দৰমহা। সেয়েহে এইবাৰ দীঘলীয়াকৈ পালন কৰি আছে কৰ্মবিৰতি। কৰ্মীসকলে যেতিয়া কৰ্মবিৰতি পালনৰ আজি 10 দিন অতিক্ৰম হওঁতেই বিভাগীয়ৰ পৰা কোনো সঁহাৰি পোৱা নাই। তেওঁলোকে স্বাভাৱিকতে ক্ষোভত ফাটি পৰিছে আৰু যুদ্ধংদেহী ৰূপ লৈ কাৰ্যালয়ৰ চৌহদত আৱৰ্জনা নি পেলাই দিয়াৰ লগতে একাংশ আচবাব পাতিও লণ্ড-ভণ্ড কৰে। চাফাই কৰ্মীসকলৰ ভাষ্য, অনাদায় হৈ থকা সমুদায় দৰমহা আদায় নিদিয়ালৈকে তেওঁলোকৰ কৰ্মবিৰতি অব্যাহত থাকিব। বোকাজান চিমেণ্ট ফেক্টৰীৰ পৰা প্ৰাণঘাতী ধূলি প্ৰদূষণ শীঘ্ৰেই বন্ধ ৰোধ কৰা, কাৰখানাৰ কোৱাৰী পথটো অতি সোনকালে নিৰ্মাণ কৰা আৰু কাৰখানাৰ সম্প্ৰসাৰণ গোটটোৰ কাম শীঘ্ৰেই সম্প্ৰসাৰণ দাবী জনাই সৰব হৈ উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাজান আঞ্চলিক সমিতি আৰু কাৰ্বি ছাত্ৰ সন্থাৰ বোকাজান জিলা সমিতি। বোকাজান চিমেণ্ট ফেক্টৰীৰ পৰা অহৰহ নিৰ্গমন হৈ থকা ধূলিৰ ধোঁৱাই সমগ্ৰ বোকাজান চহৰ ভয়ানক প্ৰদূষণ কৰি জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে চৰম ভাবুকি। বোকাজান চিমেণ্ট ফেক্টৰী কৰ্তৃপক্ষৰ ওচৰত চহৰবাসীৰ সুস্বাস্থ্যৰ প্ৰতি সজাগ দৃষ্টি ৰাখি ধূলি নিৰ্গমনৰ প্ৰতিৰোধ
ব্যৱস্থা কৰাৰ বাবে দাবী আছিল দীৰ্ঘদিনীয়া কিন্তু ইয়াৰ ব্যৱস্থা ফেক্টৰীৰ কৰ্তৃপক্ষই আজিকোপতি একো ব্যৱস্থা নোলোৱাত পুনৰ আজি হৰপ হৈ উঠিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাজান আঞ্চলিক সমিতি আৰু কাৰ্বি ছাত্ৰ সন্থা বোকাজান জিলা সমিতি লগতে বিগত কেইবা বছৰৰে পৰা কাৰখানা সম্প্ৰসাৰণ গোটৰ কাম শীঘ্ৰে সম্পন্ন আৰু কাৰখানাৰ কুৱেৰী পথ শীঘ্ৰে নিৰ্মাণৰ দাবী জনাই যৌথ সংগঠনে বোকাজান চহৰবাসীয়ে সুদীৰ্ঘ দিন ধৰি চিমেণ্ট ফেক্টৰীৰ পৰা নিৰ্গমন হোৱা ধূলিৰ বৰষুণকে ধৰি তিনিটা দাবী উল্লেখ কৰি শীঘ্ৰে ৰূপায়ণৰ দাবী জনাই যৌথ সংগঠনে বেনাৰ লৈ প্ৰতিবাদ কৰি বোকাজান চিমেণ্ট ফেক্টৰীৰ জেনেৰেল মেনেজাৰৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ 2017 বৰ্ষৰ শেষত হুজাই আৰু কাৰ্বি আংলং সীমান্তৱৰ্তী ৰাজ্যৰ বাবে ভাল খবৰ বিশেষকৈ সীমান্তৱৰ্তী হাৰাঘাট দেৱস্থান মুৰঝাৰ নীলবাগান অঞ্চলবাসীৰ লগতে হুজাই আৰু কাৰ্বি আংলং জিলা সংযোগী অন্যতম গুৰুত্বপূৰ্ণ পথ তথা অঞ্চলবাসীৰ লাইফলাইন সদৃশ হাৰাঘাট নীলবাগান পথেৰে জমৰ যৎসনা ভোগ কৰা প্ৰতিগৰাকী যাত্ৰীৰ বাবে এই ভাল খবৰ বছৰটোৰ শেষত ৰাজ্যৰ বাবে সুখবৰটো আনিছে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক তথা যমুনামুখ সমষ্টিৰ তত্ত্বাৱধায়ক জয়ৰাম ইংলেঙে দেওবাৰে হাওৰাঘাটৰ স্থানীয় সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বিধায়কগৰাকীয়ে জনোৱা মতে শীঘ্ৰেই আৰম্ভ হ'ব অভিশপ্ত হাওৰাঘাট নীলবাগান পথৰ পুনৰ মেৰামতি কাম চৰকাৰে ইতিমধ্যেই এই কামৰ বাবে মুকলি কৰি দিছে 3 কোটি টকা ইতিমধ্যে সম্পন্ন হৈছে নিবিদা গ্ৰহণ প্ৰক্ৰিয়াও সকলো ঠিকঠাকে থাকিলে নতুন বছৰৰ 2018ৰ মাঘ বিহুৰ পূৰ্বে আৰম্ভ হ'ব কাম লগতে যমুনা কপিলি ওপৰত থকা একাধিক ঠেক দলঙকো অনতি বিলম্বে বহল কৰাৰ বাবে চিন্তা চৰ্চা কৰা বুলি বিধায়ক ইংলেঙে জানিব দিয়ে উল্লেখ্য কিছুদিনৰ পূৰ্বে অসম বিধানসভাৰ এক বিশেষ সমিতিয়ে এই পথটিৰ জৰাজীৰ্ণ অৱস্থাৰ ক্ষেত্ৰভিত্তিক বুজ লৈ গৈছিল হেয়া যি কি নহওক বিধায়ক ইংলেঙৰ এয়া সমাগত পঞ্চায়ত নিৰ্বাচনৰ টুপ নে বাস্তৱ ঘোষণা হয় হেয়া সময়ত দেখিলেহে লিখিব পাৰিব অভিশপ্ত অঞ্চলবাসী ৰাইজে হাওৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট কাৰ্ড নিউজ এইবিলাক দলং আৰু এই কিবা অকল এইটো নহয় খেৰণিটো এই দলংবিলাক যাতে বহল দলং দিয়ে হাওৰাঘাটটো নীলবাগান ৰাস্তা 3 কোটি টকা এইটো কৰা হৈছে কাম কেতিয়াৰ পৰা কাম ইতিমধ্যে টেণ্ডাৰ হৈ গৈছে নেকি টেণ্ডাৰ হৈ গ'ল মানে এইটো নতুন এইটো এটা ভাল খবৰ কেইদিনমান আগত বিধায়নী দলৰ প্ৰতিনিধি দল এটা চাই গৈছিলে আজি 4-5 দিনমান হৈছে চাগে য'ত নেকি ব্ৰিজ মানে কিবা আছে ৰাস্তা ইনভলভমেণ্ট আছে বা বিভিন্ন এৰিয়া ৰাস্তা চাবৱে এইবিলাকৰ কথা আছে এতিয়া টকা পইচা য'ত ইনভলভমেণ্ট বেছি আছে তেতিয়া বিধায়নী দল হিচাপে মাননীয় আমাৰ যিটো PWD মিনিষ্টাৰে চাই গৈছে সেইকাৰণে তেতিয়া টকা ইনভলভমেণ্টটো ইয়াত বেছি হৈ আছে গতিকে তেখেতে নিজে মানে চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা মানুহ চানুহ আনি বা বাকী বিধায়কসকলক লৈ পেলাই যদি চাই যায় কিন্তু ভাল কথা সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents or guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Viswas Motors Yamaha, two-wheeler showroom near Hauraghat SBI ATM.
Full tank fuel on all scooters is offered till Christmas. Good servicing facilities and all accessories and parts are available here. For more details, contact 7896 955806 or 9954833491. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin's showroom. Marlin's showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435 433 011 or 96788 35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Biswas Car Zone, used four-wheeler showroom near Harukat Civil Hospital. All types of used cars are available at a very cheap rate. For more details, please contact at 9435 169675 or 9954 835181. Assamese Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। সংখ্যালঘু শীৰ্ষ সংগঠন আৰু ষ্টুডেণ্ট সংগঠনৰ সদস্য কৰ্মীসকলে যোৱাকালি ৰূপায়িত কৰিলে ধৰ্ণা কাৰ্যসূচী। ডিমা হাছাও জিলাৰ MSDP কাৰ্যসূচী সমূহ ৰূপায়ণত কোনো ৰাজনৈতিক হস্তক্ষেপৰ বিনে শীঘ্ৰে সম্পন্ন কৰাৰ দাবীৰে ৰূপায়ণ কৰে এই ধৰ্ণা কাৰ্যসূচী। ডিমা হাছাওত সংখ্যালঘুৰ বাবে MSDP ৰাজনৈতিক হস্তক্ষেপৰ বিনে ৰূপায়ণ, মাহুৰত নবোদয় বিদ্যালয় স্থাপন আদি কেইবাটাও দাবী লৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গড়কাপ্তানী কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে এই ধৰ্ণা কাৰ্যসূচী। ধৰ্ণা কাৰ্যসূচীত ডিমা হাছাও নৃগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতাসকলে ভাগ লয়। হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট, কাট নিউজ। সুচল বাট-পথ, নিয়মীয়া বিদ্যুৎ যোগান, বিভিন্ন খোৱাপানীৰ অভাৱ আদি বিভিন্ন সমস্যাৰাজিৰ লগতে উন্নত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হাৰঘাটবাসীৰ বাবে অৱশেষত ভাল খবৰ। 2017ৰ শেষত স্বাস্থ্য খণ্ডৰ বহু প্ৰত্যাশিত খবৰটো দেওবাৰে স্থানীয় সাংবাদিকক সদৰি কৰে হাৰঘাট পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা স্বাস্থ্য খণ্ডৰ কাৰ্যবাহী সদস্য খন সিং ৰংভিয়ে। বছৰৰ কাৰণে হাৰঘাটবাসী ৰাইজ বা হাৰঘাট সমষ্টিৰ লগতে 2 লাখ জনসংখ্যাৰ মাজত এটা ভাল মডেল হস্পিটেল আহিব। এইটো যিটো মানে ইতিমধ্যে 3টা সমষ্টিতে হৈ গৈছিলে এই কামটো। আমাৰ ডিফু LA সমষ্টি থাকি গৈছে। ডিফু LA সমষ্টি ক'বলৈ যাওঁতে হাৰঘাটবাসীয়ে মোক জিকাই পঠাই এটা সুবিধা এইটো দিছে। আমাৰ সোণপৰা সমষ্টিটো
হাওৰাঘাট MSCত পৰে, MLA হিচাপে সেইটো ডিফুত পৰে। কিন্তু সেই মাটিও আছে তাত, সেইকাৰণে তাত মডেল হস্পিটেল এটা বনোৱা এটা ইতিমধ্যে প্ৰচেছ হৈ গৈছে, প্ৰায় মোটামুটি শেষ পৰ্যায়লৈ আহিছে। এইটো এটা আমাৰ হাওৰাঘাট সমষ্টিৰ কাৰণে, লগতে 2 লাখ যি জনসংখ্যা আছে আশে-পাশে, তাৰ কাৰণে এটা অনগ্ৰহৰ হাওৰাঘাট পৰিষদীয় সমষ্টিক সৰ্বদা কাৰ্বি আংলং জিলাৰ এখন আদৰ্শ সমষ্টি হিচাপে গঢ়ি তোলাৰ বাবে সংকল্পবদ্ধ ৰংপিয়ে দেওবাৰে হাওৰাঘাটবাসী ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ দূৰীকৰণৰ বাবে শীঘ্ৰেই হাওৰাঘাট সোণপুৰাত এখন আদৰ্শ হস্পিটেল স্থাপন কৰাৰ কথা ঘোষণা কৰে। নতুন বছৰ 2018ৰ আৰম্ভণিৰ পৰাই শুভাৰম্ভ হ'ব নিৰ্মাণ কাৰ্য। প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই হস্পিটেলত উপলব্ধ হ'ব উন্নত মানৰ চিকিৎসা সেৱা। এই হস্পিটেল স্থাপনৰ পিছত বৃহত্তৰ এলেকাটোৰ প্ৰায় 2 লাখ লোক উপকৃত হ'ব বুলি আশা ব্যক্ত কৰিছে স্থানীয় জনপ্ৰতিনিধিগৰাকীয়ে। কাৰ্যবাহী সদস্য খন সিং ৰংপিয়ে জনোৱা মতে অচিৰে ডিফুত চকু অস্ত্ৰোপচাৰ কেন্দ্ৰ স্থাপন কৰিব পৰিষদৰ স্বাস্থ্য বিভাগে। নতুন বছৰত শুভাৰম্ভ কৰিবলগীয়া এই চকু অস্ত্ৰোপচাৰ কেন্দ্ৰটোৱে সমগ্ৰ পাহাৰীয়া জিলাখনৰ প্ৰথম পদক্ষেপ বুলি দাবী কৰে তেওঁ। সেই অনুসৰি 2018ৰ প্ৰথম ভাগতে কাৰ্বি সাহিত্য পৰিষদৰ 30টা বিভাগত খালী হৈ থকা পদসমূহ একেলগে বৃহৎ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব। এই পদক্ষেপে জিলাখনৰ নিবনুৱা সমস্যা হ্ৰাস কৰাত ইতিবাচক প্ৰভাৱ কৰিব বুলিও আশা প্ৰকাশ যুৱ নেতা খন সিং ৰংপিৰ। পিছে হাওৰাঘাট তথা কাৰ্বি আংলং ৰাইজৰ কেৱল প্ৰতিশ্ৰুতি নহয়, ইয়াৰ বাস্তৱ কাৰ্যকৰীহে লাগে। সেয়েহে অনাগত দিনতহে ক'ব পৰা যাব কথা আৰু কামৰ মাজত প্ৰকৃততে মিল হ'ব কিমান। হাওৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট, কাট নিউজ। সপোন আৰু দিঠকৰ মাজত পাৰ্থক্য কি? সপোনৰ ভিত্তিয়ে বা কি? বহুতে কয় সপোন সপোনেই, ইয়াৰ কোনো সত্যতা নাই। কিন্তু এই প্ৰতিবেদনটো চোৱাৰ পিছত আপোনাৰ হয়তো সপোনৰ প্ৰতি থকা ধাৰণা সলনি কৰিবলৈ বাধ্য কৰিব। কেনেকৈ চাওঁ আহক। কাৰ্বি জাতীয় বীৰ থং নগবেৰ প্ৰতিমূৰ্তি আছে ডিফুৰ বজাৰ এলেকাৰ প্ৰায় 3 কিলোমিটাৰ নিলগত চেৰলংজনত। কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত নিৰ্মাণ কৰা এই প্ৰতিমূৰ্তিৰ কাষত এয়া দেখিছে ডাঙৰ ডাঙৰ কেইটামান শিলৰ গোলক বা শিলগুটি। প্ৰকাণ্ড বা সৰু শিলগুটি সকলোৱে হয়তো অন্য ক'ৰবাত দেখিব পাৰে, কিন্তু এই প্ৰকাণ্ড শিলগুটি সংগ্ৰহৰ আঁৰৰ কাহিনী শুনিলেহে আচৰিত হ'ব লাগিব। সপোনত দেখা নিৰ্দেশ মতে সংগ্ৰহ কৰিছিল বীৰেন সিং তেৰণ আৰু বাবুবে নামৰ গুৰুচাৰ অৰ্থাৎ পুৰোহিতে। সপোনৰ মূল কাহিনী এনেধৰণৰ। বীৰেন সিং তেৰণ বোলা লোকজনে ৰাতি সপোনত দৰ্শন কৰিলে যে আপাৰ দেওপানীৰ লাংখাং গাঁও অঞ্চলৰ পাহাৰত এই শিলগুটিসমূহ থকাৰ সন্ধান দিছিল। সপোনত দিয়া সন্ধান মতে তেওঁলোকে প্ৰথমে মজলীয়া আকাৰৰ শিলগুটি আৰু অৱশেষত 17 ডিচেম্বৰৰ দিনা পুৱা উক্ত অঞ্চলৰ পৰা সংগ্ৰহ কৰি আনে। অবিশ্বাস্য যদিও সত্য প্ৰমাণিত হয় যেতিয়া তেওঁলোকে গৈ উপস্থিত হয়, তাত সঁচাকৈ প্ৰকাণ্ড শিলগুটি প্ৰত্যক্ষ কৰে। 16 ডিচেম্বৰৰ নিশা দেখা সপোনৰ মতে হেনো বীৰেন সিং তেৰণে নিৰ্দিষ্ট মতে উক্ত স্থানত উপস্থিত হয় আৰু ওচৰৰে কুণ্ড এটাত গা পা ধুৱে। কিন্তু পুৱা উঠি মুখ ধোৱাৰ উদ্দেশ্যে মুখ ধুবলৈ গৈ তেওঁলোক বৰ আচৰিত হয়, কাৰণ আগদিনা কুণ্ডটোত নামি হেঁপাহ পলুৱাই গা ধোৱা লোককেইজন পিছদিনা এবুকু পানীৰে ভৰা কুণ্ডত পানীৰ কোনো চিন চাবে নাই। আছে কেৱল বালি। বালিৰ ওপৰত পৰি আছিল এটা নুঠেং মাছ। নহয় জানো অবিশ্বাস্য? কিন্তু সপোনৰ নিৰ্দেশ মতে শিলগুটি পোৱাটো সঁচা। এই বিষয়টোৰ ওপৰত বিজ্ঞানৰ আন কিবা ব্যাখ্যা থাকিব পাৰে, হ'লেও সাধাৰণ লোকৰ মনত এয়া অলৌকিক ধাৰণা। মংগল সিংক্ৰ ৰিপৰ্ট, কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চিতাই বিদায় লৈছো। ধন্যবাদ।